Hello everyone. আজি মই ফেচবুকত এই ভিডিঅ'টো দিবলগীয়া হলো কাৰণ আজি গোটেই বিশ্বতে কোভিড-19ৰ কাৰণে যি লকডাউন দিয়া হৈছে সেই লকডাউনক মই সাপোৰ্ট কৰিছো। আই সাপোৰ্ট দিছ লকডাউন। কিন্তু তাৰ মাজতো কিছু কথা আছে। কথা আপোনাৰ এনেকুৱা ধৰণৰ যে মই আনৰ কথা নকওঁ, মই আমাৰ শ্ৰেণীটোৰ কথা কওঁ, মোৰ কথা কওঁ। মোৰ নাম বুলবুল আলী, বৰ্তমান যোৰহাটৰ টিয়কত থাকোঁ আৰু এতিয়া লকডাউনৰ কাৰণে আৰু মোৰ কালাৰটো চাই গম পাইছে, মই দেখিবলৈ মানুহজন অলপ বাহিৰৰ মানুহৰ নিচিনা, কিন্তু সেইটো সত্য নহয়। মই প্ৰকৃততে অসমতে জন্ম লোৱা। মোৰ ঘৰ মোৰ মা কলিয়াবৰৰ আৰু মোৰ দেউতা ইয়াৰ যোৰহাট টিয়কৰ। মই ইয়াতে পঢ়া শুনা কৰি ডাঙৰ দীঘল হোৱা। মোক সকলোৱেতো চিনি পায় ফেচবুকত যিখিনি মোৰ ফ্ৰেণ্ডছ আছে বা কলেজ স্কুলত যিখিনি মোৰ ফ্ৰেণ্ডছ আছে, আৰু মোৰ বিষয়ে সকলোৱে জানে। মোৰ অলপ চকুৰ প্ৰব্লেম আছে আৰু এতিয়া বৰ্তমান সেই চকুৰ প্ৰব্লেমটো গৈ পেলাই এতিয়া বৰ্তমান মই ট্ৰিট কৰিব নোৱাৰিলোগৈ, আৰু গতিকে মই ফিজিকেল হেণ্ডিকেপৰ বিভাগতে পৰিলোগৈ। ক'বলৈ লাজ লগা কথা বা লাজ পোৱা কথা একো নহয়। আৰু এতিয়া কৰোণা ভাইৰাছটো ওলোৱাৰ কাৰণে এনেকুৱা এটা পৰিস্থিতি হ'ল যে মই কেনিও ব্যৱসায় বাণিজ্যে যাব নোৱাৰোঁ। মোৰ দোকান এখন আছিলে, বৰ্তমান দোকানখনো নাই, সৰু দোকান ফুটপাথত আছিলে। তাৰপিছতে এতিয়া মই বৰ্তমান গাঁৱে গাঁৱে গৈ পেলাই ফেৰী কৰোঁ, কাপোৰ কানি ইত্যাদি ইত্যাদি। আৰু এতিয়া বৰ্তমান যিটো পৰিস্থিতি অসমৰ, এই পৰিস্থিতিটোৰ কাৰণে যোৱা 10-12 দিন ধৰি মই কেনিও ওলাই সোমাই যাব পৰা নাই। যিহেতুকে মোৰ বৰণটোৰ কাৰণে বহুত মানুহে ডাউট কৰে যে এজন বাহিৰৰ মানুহ মোক দেখিলে হাঁহি উঠে, মানুহবোৰ পলায়, ভয় খায়, দৰ্জা খুলি নিদিয়ে। গতিকে এতিয়া কিছু প্ৰব্লেম ফেচ কৰিছোঁ, কিছু নহয় বহুত প্ৰব্লেম ফেচ কৰিছোঁ, যিহেতুকে মোৰ ঘৰ আছে, পৰিয়াল আছে। গতিকে এনেকুৱা এটা পৰিস্থিতিত মই আহি পৰিছোঁহি যে কোনো ধৰণৰ এতিয়া লকডাউন হৈ যোৱাৰ কাৰণে আমিতো ডেইলি উপাৰ্জন কৰি আনি ডেইলি খোৱা মানুহ। গতিকে অলপ নহয় বহুত মুস্কিল হৈছে চলিবৰ কাৰণে, হ'বও আগন্তুক 31 তাৰিখলৈকে। গতিকে তাকে চিন্তা কৰিছোঁ কেনেকুৱা ধৰণৰ কি হয়। আমাৰ নিচিনা মানুহখিনিৰ কাৰণে দিন হাজিৰা কৰি খোৱা বা দিন লেবাৰ কৰি খোৱা মানুহখিনিৰ কাৰণে যদি চৰকাৰে কিবা সুবিধা দিয়ে, আৰু প্লাছ মই হ'লোঁ ফিজিকেলি হেণ্ডিকেপ। মইতো ছাঁ জেগা চাই ৰ'দতো ঘূৰিব নোৱাৰোঁ, স্কিনত ঢৌ উঠি যায়। জনা বহুতখিনিয়ে মোৰ বিষয়ে জানে। গতিকে এইটো ভিডিঅ'টো চৰকাৰৰ দৃষ্টিত পৰিবলৈহে মই ভিডিঅ'টো কৰিবলৈ বাধ্য হৈছোঁ, যে কিবা ধৰণৰ যদি সুবিধা দিব পাৰে। সুবিধা আপোনাৰ তেনেকুৱা ধৰণৰ সুবিধা নহয় যেনেকুৱা ধৰণৰ মই কোনো ধৰক পলিটিকেল লাইনৰ সুবিধা বা অন্যান্য সুবিধাৰ কথা কোৱা নাই। মই ফাইনেন্সিয়েল সুবিধা, যেনেকৈ এতিয়া ধৰক আমাৰবিলাকক বাহিৰত যেনেকৈ শুনিছোঁ য'ত ত'ত কাৰোবাৰ ৰেচন বঢ়াই দিছে, ক'ৰবাত পইচা দিছে লকডাউনৰ স্থিতিত ঘৰৰ পৰা বাহিৰলৈ নোলাবৰ কাৰণে, বা ওচৰৰে দোকান বজাৰৰ পৰা কিবা কিবি কিনি আনিবৰ কাৰণে চৰকাৰে ক'ৰবাত পইচা দিছে। আৰু তেনেকুৱা সুবিধা এটা যদি চৰকাৰে আমাকো দিয়ে, তেতিয়াহ'লে আমি নথৈ আনন্দিত হ'ম। গতিকে হয়, বেমাৰত মৰি মৃত্যুলৈ চবৰে ভয় আছে, বাহিৰলৈ ওলাবলৈ চবৰে ভয় আছে। গতিকে মোৰো ভয় আছে, ময়ো যাব পৰা নাই কেনি ওলাই। কিন্তু আমাৰ মানুহখিনিয়ে কি কৰে, দিনটো ওলাই যায়, ৰাতিপুৱা ওলাই যায়, গধূলি সোমায়। দিনটো উপাৰ্জন কৰি আনি পেলাই যিকেইটকা পায় তাৰে পৰা খায়ো বচায়ো। চ' এতিয়া যদি খাবও নোৱাৰে, বচাব ক'ৰ পৰা? প্ৰথম কথা, বচোৱাটোতো দূৰৰে কথা। গতিকে আজিতো 6-5 দিনটো হ'লেই বৰ্তমান এই বস্তুটো চলি থকা, আৰু মইতো আজি 10-12 দিনৰ পৰা এনেধৰণে সোমাই আছোঁ। কিন্তু আজি কথাটো মনলৈ আহিল যে নহয়, এইটো ছ'চিয়েল মিডিয়াই বহুতক হেল্প কৰিছে, আৰু ছ'চিয়েল মিডিয়াই হেল্প কৰিব বুলি আশা এটা কৰি পেলাই ভিডিঅ'টো বনাইছোঁ। আৰু মই ৰিকুৱেষ্ট কৰিম আমাৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক, যে আমাৰ নিচিনা বিশেষভাৱে সক্ষম মানুহবিলাকৰ কাৰণে কিবা এটা নহয় কিবা এটা
উপায় যাতে তেওঁ দিয়ে, কিবা নহয় কিবা এটা যাতে সুবিধা তেওঁ দিয়ে। অকলে মোক দিবলৈ কোৱা নাই, যিমানখিনি ধৰক সুবিধা আছে, যিমানখিনি এনেকুৱা ধৰণৰ মানুহ আছে, বিশেষভাৱে সক্ষম মানুহ আছে বা কিবা কিবি আছে, তেনেকুৱা ধৰণৰ মানুহখিনিক বা দিন হাজিৰা কৰা মানুহ আছে, তেওঁলোককো যাতে তেওঁ মানে কিবা এটা সুবিধা দিয়ে, যাতে প্ৰব্লেমত পৰিবলগীয়া নহয় ইন দিছ লকডাউন ডেইজ। আৰু লকডাউন ডেইজ বুলিয়ে নহয়, অন্যভাগেও এনেও ধৰক মোৰ এতিয়া মই ৰ'দত ওলাবই নোৱাৰোঁ, গতিকে মোকো যদি তেনেকুৱা ধৰণৰ কিবা সা সুবিধা দিয়ে, তেতিয়াহ'লে আই উইল বি গ্লেড। ধন্যবাদ।